হেল্ল' গাইজ, ইজ মি স্নেহা। জাধলি মাধলি হৈ কলেজলৈ ওলালোঁ। আজি কি কৰিম একো নাজানো, কিন্তু কলেজলৈ সোমাওঁতেই ফ্ৰেণ্ডছখিনিক দেখিলোঁ। হেল্ল'। 10 ক্লাছত বহি বহি ইমানেই আমনি লাগিলে না। ফাৰ্ষ্ট ক্লাছটো কৰিবলৈ ইমান আমনি লাগিব পাৰিব বুলি মই ভবাই নাছিলোঁ। তাৰে মাজতে হাঁহি হাঁহি এনেধৰণেই সময়বোৰ যোৱালোঁ। কলেজৰ পৰা আহি জাষ্ট অলপ দেৰি এনেই শুলোঁ। দেন মোৰ টিউশ্যনছ আছিল। চ' টিউশ্যনছখিনিৰ কাৰণে ভাবি আধা টোপনি ভালকৈ নগ'লেই। দেন ইহঁতবোৰ আহিলে মনবোৰ কিবা ভালেই লাগি যায়। সময়বোৰ কেনেধৰণে পাৰ হয় কেতিয়াও ক'বই নোৱাৰোঁ। তাৰে বহুতখিনিয়ে আজি ট্ৰান্সফাৰ হ'ব। আজি বুলিয়ে নহয়, এইকেইদিনতে ট্ৰান্সফাৰ হ'ব বহুতখিনি। চ' তাহাঁতৰ লগত কথা পাতিলোঁ অলপ। দেন নিজেও অলপ পঢ়ি ল'লোঁ। আফটাৰ ডেট এতিয়া অলপ ৰেষ্ট লৈ মুভি এখন চাই দেন মই শুই যাম। বাই বাই।